নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰণৱব্লগ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে মানে সৰস্বতী পূজা আৰু মই ছয়গাঁও মহাবিদ্যালয়ত আহিছোঁ আৰু যিহেতুকে মই এইখন মহাবিদ্যালয়ৰ মানে এজন ছাত্ৰ আৰু মই যাম এইবাৰ আগবাঢ়ি গৈ থাকিম। মোৰ বন্ধুকেইজনে আহিছে আৰু মই বৰ্তমান আগবাঢ়ি গৈ থাকিম আৰু মোৰ বন্ধুকেইজন ইয়াতে আছে। এই ডিম্পুল, কি খবৰ? কেনে পূজা বুলি কি ক'ম আৰু বহুত ভাল লাগছে আজি। বহুত ভাল লাগছে না? আৰু এই লগৰ কেইজন আমাৰ আৰু এইজনে মোৰ বন্ধুজন, মানে ভিডিঅ'ত প্ৰায় দেখি থকা বন্ধুজন হৈছে এইজন। আজি কেনেকুৱা লাগিছে? আৰু এজন আছে আমাৰ, ছোৱালী এজনী আছে, দেখাই দিয়া এইজনী ছোৱালীজনী। আজি কোনে চাই আৰু লাজ পাইছে চাগে দেই, ইফালে ঘূৰি আছে। বাকী আমি এতিয়া আগফালে যাওঁ, অলপ আগবাঢ়ি যাওঁ নেকি? ভৈৰৱ, কোনে পায় আৰু আজি বহুত ভিৰ আজি। মানুহ চাওক, মানুহ ল'ৰা বেছি নাই, ছোৱালীহে বেছি। আৰু আজি মানুহ বহুত বেছি হৈছে দেই। আৰু মই বৰ্তমান গৈ আছোঁ ছয়গাঁও মহাবিদ্যালয়ে আয়োজন কৰা সৰস্বতী পূজাৰ মণ্ডপৰ ফালে। আৰু সেইফালে হৈছে মানে এইটো গেটটো যে দেখিছে আপোনালোকে, সেইটো হৈছে চম্পকজ্যোতি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰা গেট। আৰু মই অলপমান আগবাঢ়ি যাম, সেইফালে মণ্ডপ আছে, পূজাৰ মণ্ডপৰ ফালেও গৈ আছোঁ বাৰু। আৰু আজি তাৰমানে সকলোৱে নখাজ পিন্ধি আহিছে, অলপ মানে দেখাত জাক জমকতা আহিছে বাৰু। ময়ো গৈ আছোঁ সেইফালে আগবাঢ়ি, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু সেই ছোৱালীকেইজন যে আহিছে মানে মোক দেখা পাইছে আৰু ভিডিঅ' বনাই থকা, সেইকাৰণে অলপমান হাঁহি দিছে। আৰু এইবাৰ মই গৈ আছোঁ এইফালে আমাৰ মণ্ডপৰ ফালে। আজি মই মানে সৰস্বতী পূজাত আহি পাওঁতে অলপমান দেৰি হৈছে আৰু সেইফালে মানে মেইন বিল্ডিঙৰ ফালে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আৰু যিহেতুকে পূজাখন বাহিৰতে হৈছে, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো হৈছে মানে ৰভাখনত প্ৰৱেশ কৰা মূল তৰণটো, আৰু এইফালেতে যাব লাগিব। আৰু পূজাত আহি পাওঁতে যিহেতুকে অলপমান দেৰি হৈছে, এইফালে প্ৰসাদ বিতৰণ কৰি আছে আৰু প্ৰসাদ ল'বলৈ মানে শাৰী পাতিব লগা অৱস্থা হৈছে, যিহেতুকে মানে পূজাখিনি শেষ হৈছে। আৰু এইফালে আশীৰ্বাদ লৈ আছে, মই আপোনালোকক অলপমান দেখুৱাই আছোঁ। আৰু সেইফালে চাওকচোন কি ধুনীয়াকৈ মণ্ডপটো সজাইছে কলৰ দনাৰে, আৰু দেখিবলৈ খুব ধুনীয়া লাগিছে। আৰু ইফালে মানে অতিথি বহিব পাৰে, আৰু সেইফালে আছে আমাৰ সৰস্বতী মাৰ প্ৰতিমা। এই মাত্ৰ অলপ আগতে পূজা শেষ হৈছে, আৰু মই অলপ পিছত আহি ল'ম। আৰু এইফালে মই ৰভাখন আপোনালোকক অলপমান দেখুৱাই লৈছোঁ। আৰু ৰভাৰ তলত মানে এনেই বহি আছে অলপমান মানে। আনফালে মই দেখিছোঁ মানে প্ৰসাদ খাই আছে, আৰু কিছুমানে ফটো উঠি আছে। আজি যদিকে মানে অন্য এটা ড্ৰেছত আহিছে, সকলোকে ভাল দেখিছে। আৰু ইফালে চাওকচোন, মোৰ বন্ধুজনে মানে প্ৰসাদ খাই আছে আৰু কিছুমানে চেল্ফি উঠি আছে। বাৰু যিয়ে নহওক, আজি নতুন নতুন সাজ পিন্ধি আছে, গতিকে অলপমান চেল্ফি উঠিব দিয়াচোন। আৰু মোৰ বান্ধৱীজন মানে অলপ লাজ পাইছে ভিডিঅ' বনাই থকাই। আৰু মই আপোনালোকক চৌপাশৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এইফালে আছে আমাৰ ৰভাখন, আৰু ৰভাখনৰ পৰা অলপমান জুম কৰি দেখুৱাই দিম আপোনালোকক, মানে এইফালে মণ্ডপটো অলপমান দেখিবলৈ কেনেকুৱা। আৰু এইফালে মানে আশীৰ্বাদ দি আছে, সেইকাৰণে মানে দেখাইছোঁ আৰু অলপমান জুম কৰি পেলাই। আৰু আজি আপুনি যিমান দেখে মানে লোকাৰণ্য হোৱা নিচিনা মানুহ হৈছে। আৰু মই বৰ্তমান প্ৰৱেশ কৰি আছোঁ এইফালে পূজা মণ্ডপৰ ফালে। অলপমান ওচৰৰ পৰা দেখুৱাই দিম আপোনালোকক, মানে সৰস্বতী মাৰ যিটো পূজাৰ মণ্ডপ, সেইটো অলপমান ওচৰৰ পৰাই দেখুৱাই দিম। অলপমান জুম কৰি চাওঁ কেনেকুৱা হয়, মোবাইলটো ইমান ভাল নহয়।
এয়া হৈছে মানে সৰস্বতী মাৰ প্ৰতিমাটো। আৰু সেইফালে যে দেখি আছে আপোনালোকে বেঞ্চত, সেইবিলাকত মানে প্ৰসাদ আছিলে, প্ৰসাদখিনি বিতৰণ কৰা শেষ হৈ গ'ল। এইবাৰ মই আপোনালোকক দেখুৱাই দিছোঁ মানে সৰস্বতী পূজা উপলক্ষে ছয়গাঁও মহাবিদ্যালয়ৰ ফালৰ পৰা অভ্যৰ্থনাৰ ব্যৱস্থা কৰি আছে। আৰু এনেকৈ মই গৈ থকা অৱস্থাতে মই দেখিলোঁ যে মোৰ বন্ধু এজন মানে ইউটিউবাৰ হয় আৰু তেখেত মানে আহিছে আৰু তেওঁৰ মানে মিনি ব্লগ বনায়, আপোনালোকে নিশ্চয় দেখি চিনি পাইছে। আৰু তেওঁৰ নাম হৈছে জিতেন্দ্ৰ। এওঁ মানে এইখন মহাবিদ্যালয়ৰ ছাত্ৰ আছিলে, প্ৰাক্তন ছাত্ৰ, আৰু তেখেতে সেইকাৰণে মানে পূজা চাব আহিছে। আৰু তেওঁৰ লগত মানে এজন বন্ধু আহিছে, অকলে আহিবলৈ মানে অলপ বেয়াও লাগি দিয়াচোন, এতিয়া মানে বন্ধুবিলাকো নাই চাগে। আৰু মই পূজাস্থলী মানে সামগ্ৰী পৰিৱেশটো এইবাৰ দেখুৱাই দিছোঁ। আৰু এইবাৰ মই প্ৰৱেশ কৰিছোঁ এইফালে মানে আমাৰ অভ্যৰ্থনাৰ বিতৰণৰ ফালে। আৰু আমাৰ অভ্যৰ্থনা মানে এনেকৈ লৈ যাব লাগে আৰু এইফালে বহাৰ কাৰণে ব্যৱস্থা কৰা নাই মানে। আৰু এনেকৈয়ে আজিৰ মানে সৰস্বতী পূজাৰ যিটো মানে অভ্যৰ্থনাৰ ব্যৱস্থা কৰিছিলে, সেইখিনি মানে সকলোৱে তৃপ্তিৰে এসাঁজ খালে। আৰু মই এইফালে অলপমান পৰিৱেশটো দেখুৱাই লৈছোঁ, মানে লৈ আছে। আৰু খোৱা ভিডিঅ' যিহেতুকে অলপমান দেখুৱাবলৈ ভাল নালাগে, কিছুমানে লাজ পায়, তথাপিও মই মনে মনে অলপমান ভিডিঅ' কৰি দেখুৱাইছোঁ আপোনালোকক। আৰু এইফালে মই ওচৰতে দেখিছোঁ মানে মোৰ বন্ধুকেইজন ভাত খাই আছে, মই আপোনালোকক অলপমান দেখুৱাইছোঁ। আৰু এই বন্ধুকেইজন মানে অলপ বহুত ধেমালি কৰে, কিন্তু মানে ভইচটো কাটি দিছোঁ। খাই আছে আৰু কিবা কিবি কৈ আছে, ভাল লাগিছে বোলে। ভাত আঞ্জা কেনে হৈছে মই সুধিছোঁ বাৰু, ভালেই বুলি কৈছে। আৰু ৰাতিপুৱা বোলে একো খাই অহা নাছিলে, অলপ বেছিকৈ খাইছে, সেইকাৰণে মানে কিবা কিবি কৈছে। মই কিন্তু মানে এইখিনি ভইচখিনি দিয়া নাই আৰু। বাকী যিয়ে নহওক বহুত আনন্দ কৰিছে, আৰু মোক যিটো মানে মোৰে বন্ধু, সেইকাৰণে মই অলপমান বেছিকৈ দেখুৱাইছোঁ আপোনালোকক। ভাল লাগিল কথা পাতি। আৰু ফাইনেলি আজিৰ আমাৰ সৰস্বতী পূজা ভালে ভালে চলি গ'ল। আৰু এইবাৰ আমি ঘৰা ঘৰি যাম সকলোৱে। মোৰ বন্ধুকেইজন আগত গৈ আছে, মানে সকলোৱে ঘৰা ঘৰি গুচি গৈ আছে। আৰু ছয়গাঁও মহাবিদ্যালয়ত মানে গেটটো অলপমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু মানুহ চাওক, মানে ঘৰত যাব হৈছে তো, সেইকাৰণে গাড়ী ৰাস্তাত মানুহ বহুত হৈছে। আৰু এইবাৰ মই মানে ঘৰলৈ গৈ আছোঁ, আৰু মোৰ বন্ধুজনে মানে মোক ক'ব যাব, এইজন মোৰ বন্ধুজন। স্কুটিত গৈ আছোঁ দেই। আমাৰ স্কুটিখনত তেল হৈ গৈছিল, আৰু আমি কৈমাৰী তেল ভৰাই লৈছোঁ। বন্ধু বান্ধৱীসকল, আৰু মোক বন্ধুজনে মানে মোক থ'ব আহিছে, আৰু ইফালে মানে ওচৰতে চুইচ গেটটো আছে, অলপমান দেখুৱাই লৈ যাওঁ। আৰু মোৰ বন্ধুজন হৈছে এইজন। ঠিক আছে। আৰু আপোনালোকক মানে অলপমান খেতি দেখুৱাম মই। এইফালে ৰোৱা পুতি আছে, অলপমান আপোনালোকক মই দেখুৱাই দিম। যাওঁ দুইজনে চাই। আৰু আপোনালোকক মই দেখুৱাই আছোঁ, এইফালে মানে পকীদং দৰে পানী গৈ আছে এইফালে। আৰু এইফালে মানে বড়ো খেতি কৰি আছে। মোৰ বন্ধুজনৰ লগত মই আগবাঢ়ি গৈ আছোঁ। আৰু এইবিলাক চাওক, মানে বড়ো খেতি কৰিছে, ভুঁই ৰুই আছে। মই আপোনালোকক অলপমান দেখুৱাই দিম। প্ৰধানকা কি ধান পুতছা? হা, এডভেণ্টা। কিমান বিঘা হ'ব এইখিনি? 1 বিঘামান হ'ব না? 1 বিঘা নহয়, 1 বিঘা অলপমান কম আছে। ধুনীয়া না? অলপমান কম আছে। কি লেখা কম আছে? আৰু আপোনালোকে দেখিছে নহয় কি ধুনীয়াকৈ পানী গৈ আছে এইফালেদি।
আৰু এইবিলাক হৈছে মানে আমাৰ ফালে ৰোৱা পুতি আছে। এই বড় কি ইমান ফটো তুলি আছা, ভাল দেখা পাইছা নেকি? এয়া চাওকচোন আমাৰ ফালে মানে কি ধুনীয়াকৈ চুঙাৰে পানী গৈ আছে আৰু মানে এইফালে খেতি পথাৰত পানীবিলাক উঠাই দিছে। এইবিলাক মানে বড়ো খেতি কৰিব, হাল মাৰি থৈছে মাটিবিলাক। আজি মানে সৰস্বতী পূজা চাই আহি কলেজৰ পৰা ইফালে আহিছোঁ আৰু মোৰ বন্ধুজনো আহিছে। মই বন্ধুজনক আমাৰ খেতি দেখুৱাবলৈ লৈ গৈ আছোঁ মানে। খেতিৰ কাৰণে উপযুক্ত মাটি, যিকোনো খেতিৰ কাৰণে শ্মশান। ভাল লাগছে না বড়ো? বঢ়িয়া। আৰু এইবিলাকত তাৰমানে মই ৰাতিপুৱা সদায় আহোঁ, খোজ কাঢ়িব ভাল লাগে আৰু সেইকাৰণে। বাকী আৰু এইবাৰ মানে চুইচ গেটৰ ফালৰ পৰা ফুৰি আহি ওচৰতে থকা ৰেষ্টুৰেণ্ট এখনত আমি কিবা খাম আৰু ৰ'ল চল কিবা খাম, ফাষ্টফুড। আৰু এইখন হৈছে মানে ৰেষ্টুৰেণ্টখন, আপোনালোকে আহিব পাৰিব। কি খাবা? ৰ'ল। কেনেকুৱা লাগিছে? এই গোটেই বাঁহেৰে নিৰ্মিত দেই। আৰু এইফালে ৰান্ধনীজনক দেখাই গৈ আছোঁ মানে, কাৰিকৰজন। ৱাও, নতুন ৰেষ্টুৰেণ্ট পৰে। কি পাই কোৱা অলপমান ভালকে। এইফালে যোৱা, এইফালে যোৱা। চাওমিন, ৰোল, ফ্ৰাইড ৰাইচ, এই কফি, যি খোৱা। ঠিক আছে, আপোনালোকে আহিব পাৰিব দেই। আহিব ৱেলকাম সকলোকে। মই ভাবিছোঁ আপোনালোকৰ কথা পাতি আছো নেকি? ভাল হৈছে না বড়ো? ফটো উঠি আছে চাওঁ। ৰেষ্টুৰেণ্টখনৰ মানে বাহিৰৰ পৰিৱেশটো অলপমান দেখুৱাই দিম। আৰু ইফালেদিও মানে কিটচেনত প্ৰৱেশ কৰিব পাৰি আৰু। আৰু আমি এইবাৰ ঘৰলৈ উভতাৰ পথত ৰাস্তাৰ কাষতে থকা বগৰী গছ এজোপাত মানে ভালকৈ বগৰী পকা দেখা পালোঁ। আৰু সেইকাৰণে মই বন্ধুজনক মানে বগৰী ছিঙিবলৈ ক'লোঁ। আৰু বগৰীবিলাক আপোনালোকে নিশ্চয় দেখিছে, গছত কি ধুনীয়াকৈ ৰঙা ৰঙাকৈ পকি আছে, খোৱা মানুহ নাই। বাৰু যিয়ে নহওক, আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদি মোৰ এই প্ৰণৱব্লগ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক সকলোকে পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।